টকা থাকিলে পৃথিৱীখন কিনিব পাৰি আৰু নাথাকিলে কি হয় জানেনে? আমি আমাৰ জীৱনৰ জাহাজখন চলাই লৈ গৈ আছোঁ। হাঁহি হাঁহি চলাইছোঁ নে কান্দি কান্দি চলাইছোঁ, উপলব্ধি কৰক। পৃথিৱীৰ চবতকৈ দামী লিকুইড হৈছে চকুৰ পানী, য'ত 1% পানী আৰু 99% কষ্ট মিহলি হৈ থাকে। জিকি গৈছা কাৰণ তুমি সলনি হৈছা, মই হাৰি গৈছোঁ কাৰণ মই সলনি হ'ব পৰা নাই। টকা থাকিলে যেনেকৈ পৃথিৱীখন কিনিব পাৰি, তেনেকৈ টকা নাথাকিলে পৃথিৱীখন চিনিব পাৰি। আপোন বহুতেই আছিল। যেতিয়া মই পিছলৈ ঘূৰি চাই দেখোঁ, তেতিয়া মোৰ লগত ছাঁটোৱেই আছিল। মানুহবোৰ আচৰিত প্ৰাণী, যি অৱহেলা কৰে তাৰেই পিছত দৌৰে, আৰু যি গুৰুত্ব দিয়ে তাকে অৱহেলা কৰে। ডিলেট যিমান সোনকালে হয় সিমান সোনকালে ডাউনলোড নহয়, সেইটো ভিডিঅ'ই হওক বা সম্পৰ্কই হওক। হিংসা নকৰিবা, চেষ্টা কৰা, ধৈৰ্য ধৰা, এদিন তোমাৰো হ'ব। ভিডিঅ'টো ভাল লাগিলে লাইক, ছাবস্ক্ৰাইব কৰিব। আপোনাৰ এটা প্ৰেৰণাই ভিডিঅ' বনাবলৈ উৎসাহ যোগাব। ধন্যবাদ।